সো হেল্ল' এভৰিৱান, আজি আকৌ মিনি ব্লগটো বজাৰৰ পৰা ষ্টাৰ্টিং কৰিলোঁ। বিয়াৰ বজাৰ বুলি ক'লেতো আমাৰ ছোৱালী মানুহৰ শেষেই নহয়, আৰু বিয়া যিহেতু আহি পালেহি, কইনাৰ লগতে আমাৰো বজাৰ কৰি আছোঁ। আৰু আমি তিনিওজনী আজি বজাৰ কৰিবলৈ বুলি ওলাই গৈছিলোঁ, আৰু লগতে মোৰো লেচ কিনিব লগা আছিলে কাপোৰৰ, সেয়াও কিনিলোঁ। আৰু এয়া চুৱেটাৰো চালোঁ, বহুত ধুনীয়া ধুনীয়া চুৱেটাৰবোৰ আহিছে। লগতে কিবা এটা খাই ল'লোঁ, যিহেতু বজাৰ কৰি কৰি ভোকেই লাগি গ'ল। বজাৰ কৰি মেলি আকৌ আহিলোঁ বজাৰ কৰিবলৈ, কইনাৰ কিছুমান বস্তু। আৰু এয়া তাতে বজাৰ কৰি হোৱাৰ পাছতে আমি আহিলোঁ এয়া বিশাললৈ বুলি। বিশালতো কিছুমান ঘৰুৱা বস্তু আৰু কইনাৰো কিছুমান লাগতিয়াল বস্তু আছিলে কিনিবলগীয়া। যিহেতু বিয়া বুলি ক'লে বহুত বস্তুৱেই থাকে আৰু শেষেই নহয় বস্তুবোৰ কিনি কিনি। বিয়াৰ আগদিনালৈকেই আমাৰ ছোৱালী মানুহৰ বস্তু থাকে, আৰু তাতে অলপ আমি ধেমালিও কৰিলোঁ। তাৰপিছতে আমি ম'ম' খাব আহিলোঁ, খাই ঘৰ আহিলোঁ। তো আজিলৈ ইমানেই, বাই।